নমস্কাৰ মিডিয়া কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ আহিছোঁ এটা একদম সহজ ৰেচিপি লৈ। মাছ মই সৰিয়হ দি বনাম আৰু কিদৰেনো বনাম আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। একদম সহজভাৱে বনাম, যেতিয়া আপোনালোকৰ এলাহ লাগে বা বনাবলৈ মন নাযায়, কেনেকৈনো মই সহজকৈ বনাই দেখাইছোঁ সেইটোৱে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তেনেহ'লে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা যিটো বেল আইকন সেইটো অল কৰি দবাই দিব। তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পাই থাকিব। আৰু ভাল পালে লাইক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। লগতে কমেণ্ট এটা কৰিব, ভাল কমেণ্ট এটা কৰিলে আমি উৎসাহিত হওঁ নেক্সট ভিডিঅ'টো বনাবৰ কাৰণে। তেনেহ'লে আহক ভিডিঅ'টো দেৰি নকৰি ভিডিঅ'টো মাজলৈ যাওঁ। ইয়াত মাছ বনাবলৈ মই ইয়াত আদা, নহৰু আৰু শুকান জলকীয়া দিম আৰু কি দিম চাই থাকিব। কাৰণ এই বাতিটো মই একদম ধুনীয়া বাতি, সৰু এটা বাতি, অকণমান মছলা পিচিবলৈ হ'লেও এইটো, গতিকে যেতিয়া মই পটা ইউজ নকৰোঁ তেতিয়া এইটোত কৰোঁ। শ্বৰ্টকাট কৰিব হ'লে এইটো বেছিভাগ মই ৰাতি ব্যৱহাৰ কৰোঁ। পটাখন ইমান আজিকালি মই দাঙি নুফুৰোঁ। এই বস্তুটো সৰু এটা বাতি আৰু ইয়াত কি দিছোঁ চাই থাকিব। আৰু দিম ইয়াতে ক'লা সৰিয়হ অলপ দিম ধনিয়া। এইবিলাক মই চব ধুই মেলি শুকুৱাই ৰ'দত দি শুকুৱাই এই ধৰণে থৈ দিয়া। এতিয়া দিম জিৰা। মই এইবোৰ জিৰা, জলকীয়া এইবোৰ চব বস্তু বজাৰৰ পৰা আনি ৰ'দত শুকুৱাই ধুই মেলি এনেকৈ থৈ দিওঁ। আৰু তেতিয়া বনোৱা সময়ত এই ধুই থাকিব নালাগে, কাৰণ বহুত লেতেৰা থাকে ন, ধনিয়াই হওক জিৰাত বেছিকৈ থাকে। আকৌ শুকান জলকীয়াও মই ধুই পিনি শুকুৱাই থৈ দিওঁ। আকৌ এতিয়া এইখিনি পিচি লওঁ। চাওক ধুনীয়া এটা পেষ্ট হৈ গ'ল। আৰু পিছোতে কিন্তু আপোনালোকে সৰু বাতি ন এইটো, গতিকে পটাত যেনেকৈ আমি পানী অলপ অলপ দি পিনি পটাত পিছোঁ, ঠিক তেনেদৰে এইটো তেনেকৈয়ে পিচিব। অকণ পানী ঢালি লাষ্টত কৰিব। একেবাৰে যদি দি দিয়ে নহয়, সৰু বাতি যে উফৰি আহি একদম পানী চানী ওলাই যাব, লগতে মিক্সিটো বেয়া কৰিব। গতিকে অকণমান পানী দি এনেকুৱা সৰু বাতি হ'লে তেনেকৈ কৰিব। এইটো বাতি একদম অকণমানি বাতি আৰু এই বাতিটো কিন্তু বহুত কামত দিয়ে আজিকালি। যেতিয়া আমাৰ কাম কৰিব এলাহ লাগে, মছলা পিচিব মন নাযায়, তেতিয়া এনেকৈ আদা, নহৰু, সৰিয়হ, জিৰা, জালুক যি আছে গোটেইখিনি একেলগত দি মই পিচিব পাৰোঁ। কিন্তু একেবাৰতে আপুনি পানী দি নিদিব, লাহে লাহে পটাত যেনেকৈ পিছোঁ আমি তেনেকৈ পিচিব। সেয়ে মাছখিনি ভাজি আছোঁ। মাছখিনি আৰু ভজা কিমানো দেখাম, গতিকে দেখুওৱা নাই, অলপে দেখাইছোঁ। আৰু মাছ ভজা তেলতে এয়া পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ আৰু শুকান জলকীয়া দিছোঁ। তেতিয়া মাছৰ সৰিয়হ দিয়া মাছত এই ধৰণে পাঁচফোৰণ শুকান জলকীয়া দিলে খাই ভাল লাগে। আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লওঁ। এয়া ৰঙচুৱাকৈ ভজাৰ পাছত মই যিখিনি পিচি লৈছিলোঁ মছলা, সেইখিনি একেবাৰতে দি দিছোঁ। যিহেতু গোটেইখিনি একেলগতে দিয়া আছে, গতিকে টেনশ্যন নাই, একদম ধুনীয়াকৈ দি দিব আৰু অলপ ধুনীয়াকৈ ভাজিব, যাতে তাৰপৰা তেল বিৰিঙালৈকে ভাজিব, যাতে কেঁচা গোন্ধটো যায়গৈ। মছলাটো ভজাৰ লগতেহে কথা, তেতিয়া যিমান ভালকৈ ভাজিব সিমান তৰকাৰীখন সোৱাদ হ'ব। আৰু এটা ডাঙৰ চাইজৰ আলু এটা আছিলে, সেই আলুটো মই এই ধৰণে কাটি দি দিলোঁ। লগতে ইয়াত নিমখ দিছোঁ, লগতে হালধি, আৰু এতিয়া ভালদৰে মিলাই পিনি এইখিনি ঢাকি ৰাখিম। আৰু আলুখিনি অলপ সময় ভজাৰ পাছত বাতিটোত যিখিনি মছলা লাগি আছিলে সেইখিনি আউডালি এই ধৰণে দি দিলোঁ। তেতিয়া মছলাখিনিও ভালদৰে ভজা যাব, যিখিনি পানী আছিলে। আৰু এটা বিলাহী দিলোঁ, ডাঙৰ চাইজৰ 2টা বিলাহী, আৰু মছলাখিনিৰ লগতে বিলাহীও সিজি যাব, আলুৰ লগত সুন্দৰকৈ মিলি যাব। তাৰপাছত অলপ ঢাকি ৰাখিও এই ধৰণে বিলাহীখিনি সিজাৰ পাছত পূৰা পানীটো শুকাব দিব, পূৰা তেল বিৰিঙিব দিব। তাৰ পাছতহে আপোনালোকে নেক্সট পানীখিনি দিব। এতিয়া এয়া পানী দি দিলোঁ মই, আৰু উতল অহালৈকে এইখিনি ঢাকি ৰাখিম। এয়া উতল অহাৰ পাছত এয়া মই মাছখিনি দি দিছোঁ। আপোনালোকৰ মানুহ যিমান সেই অনুপাতে মাছখিনি দিব। আমাৰ মানুহ কম কাৰণে মাছৰ পৰিমাণটো কমকৈ দিছোঁ। আৰু এয়া হৈ গ'ল আৰু মোৰ তৰকাৰীখন, একদম সহজভাৱে বনোৱা মাছৰ তৰকাৰীখন। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। এয়া চাওকচোন কি ধুনীয়া হৈছে।
মই গেছটো অফ কৰি দিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই।